हेलो एवरीवन गुड मॉर्निंग। आज मैं बनाम भेज पोलाव और चिकेन। मैं केनेके बना भाविलो आपनालोकको देखुवाओ। भिडिओ शेषলৈ चाब। जदि भिडिओ चाই ভাল লাগে लाइक कमेन्ट सबस्क्राइब करिब नापाहरिब। एया मैं मांस लैसो प्राय 1 किलो। एतिया मैं मांसखिनि मेरिनेट करिबर कारणे पियाज लैसो। एटा मिडियाम साइजर पियाज, आदा নহৰু पेस्ट, अलप निमख, हालधि और केঁচা मिठातेल। এতিয়া মই ইয়াতে দি দিম নেমু ৰস। এইখিনি এতিয়া মই ভালদৰে মিলাই লম। মাংসখিনি মেৰিনেট কৰি হ'ল। এতিয়া মই ইয়াত ফ্ৰিজত ৰাখিম অলপ টাইম। এয়া মই পোলাও বনাবৰ বাবে চাউলখিনি ধুই তিয়াই থৈছোঁ। প্ৰায় 15 মিনিটমান থ'ব লাগিব। পোলাও বনাবৰ বাবে মই এটা পিঁয়াজ লৈছোঁ, তেজপাত, আলু, নিমখ, আদা নহৰু পেষ্ট, কাজু আৰু খিচমিচ। যিহেতু মই ভেজ বনাম আৰু ঘৰত ইমান বস্তুও নাছিল, সেইকাৰণে মই আলু দিয়ে বনাম বুলি ভাবিছোঁ। এতিয়া মই গোটেইখিনি বস্তু ফ্ৰাই কৰি ল'ম অলপ অলপকৈ। গোটেইখিনি বস্তু ভাজি লোৱাৰ পিছত মই এতিয়া আদা নহৰু তেলতে দিলোঁ আৰু এতিয়া মই চাউলখিনি অলপ ভালকৈ ভাজি ল'ম। এতিয়া মই ইয়াত আলু, কাজু, খিচমিচ গোটেইখিনি বস্তু দি অলপ টাইম ভাজি ল'ম আৰু জোখ অনুসৰি মই এতিয়া ইয়াত পানী দি দিছোঁ। এতিয়া মই ইয়াত দি দিম পিঁয়াজখিনি, যিখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি ৰখাই থৈছিলোঁ। আৰু এয়া মই এটা চিটি মাৰিব দিলোঁ। এয়া মই মাংস বনাবলৈ নিমখ, হালধি, জিৰা, ৰেড চিলি, মিট মছলা, শুকান জলকীয়া লৈছোঁ আৰু মিহি মিহিকৈ এয়া পিঁয়াজ মিডিয়াম চাইজৰ 2টা কাটি লৈছোঁ। এয়া বিলাহী, তেজপাত, আদা নহৰু পেষ্ট, ইয়াৰ পৰা কেৰাহীটো গৰম হৈছে। এতিয়া মই দি দিম ইয়াত ইয়াৰ পৰা পিঁয়াজখিনি ৰঙচুৱা হৈছে। ৰঙচুৱা হোৱালৈ ভাজি ল'ব। এতিয়া মই ইয়াত দি দিছোঁ আদা নহৰু পেষ্ট, তেজপাতৰ পাতকেইটাও দি দিছোঁ। এতিয়া মই দি দিছোঁ বিলাহী, প্ৰায় বিলাহীখিনি সিজিয়ে গৈছে। এতিয়া মই দি দিম জোখ অনুসৰি নিমখ, হালধি, জিৰা পাউডাৰ,
ৰেড চিলি, মিক্স মছলা আৰু এইকেইটা ৰঙ জলকীয়া। এতিয়া মই ইয়াত মছলাখিনি ভালদৰে সিজিবৰ কাৰণে অলপ পানী দি দিছোঁ। ইয়াৰ পৰাই মছলা সিজিয়ে গৈছে। এতিয়া মই ইয়াত দি দিম মেৰিনেট কৰি থৈ দিয়া মাংসখিনি। ইয়াত দেখিছেনে কালাৰটো কি ধুনীয়া আহিছে। এতিয়া মিডিয়াম ফ্লেমত ৰাখি ঢাকোন মাৰি 5 মিনিটমান সময় থৈ দিব। চাওক কালাৰটো কি ধুনীয়া আহিছে। এতিয়া মই ইয়াত দি দিম আলু। আলুখিনি দি ভালদৰে লৰাই আকৌ ঢাকোন মাৰি দিব লাগিব। এতিয়া জুইটো মিডিয়ামত ৰাখিব লাগিব। এতিয়া মই জোখ অনুসৰি ইয়াত গৰম পানী দি দিছোঁ। প্ৰায় ৰেডি। আলু সিজিছে। ইয়াত মই গৰম মছলা ব্যৱহাৰ কৰিছিলোঁ, মোক দেখুৱাব থাকি গ'ল। ইয়াত আমাৰ মাংস ৰেডি। যিহেতু ঘৰত বেছি বস্তু নাছিল, আলু দিয়ে পোলাও বনালোঁ। খাবলৈ বেয়া নালাগে বাৰু, আপোনালোকেও ট্ৰাই কৰিব। যিহেতু লকডাউন, বজাৰতো যাবলৈ পৰা নাই। দেখিছেনে কালাৰটো? এয়া মায়ে বনোৱা দাইল, মাংস আৰু পোলাও।